আসসালামু আলাইকুম বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আৰু 5টা কিতাপ লৈ মই আপোনালোকৰ মাজত হাজিৰ হ'লোঁ। মোৰ খুব প্ৰিয় এই 5টা কিতাপ, যদিহে আপোনালোকে পঢ়া নাই তেনেহ'লে অৱশ্যই পঢ়িব বুলি মই আশা কৰোঁ। তো আজিৰ 5টাৰ ভিতৰত সৰ্বপ্ৰথম যিখন কিতাপ মই লৈছোঁ সেইখন কিতাপৰ নাম হ'ল হাঁহিৰে সাফল্য লাভ। আমি সকলোৱে সাফল্য লাভৰ বাবে কিবা না কিবা চেষ্টা কৰিয়ে থাকোঁ, কিন্তু বেছিভাগ মানুহকে আমি চাই থাকোঁ বা আমিয়ে গুৰু গম্ভীৰ হৈ থাকোঁ, মানে একদম চিন্তা মানে কিবা টেনশ্যন লৈ মানে সাফল্য লাভৰ বাবে আগুৱাই থাকোঁ। কিন্তু এইখন কিতাপে হাঁহিৰে সাফল্য লাভ কৰিব কৈছে। কিতাপখন চাই লওক, হাঁহিৰে সাফল্য লাভ। যদিহে আপোনালোকে কিতাপখন পঢ়া নাই অৱশ্যই পঢ়িব। হাঁহিৰে কেনেকৈ সাফল্যৰ ফালে আগফালে যাব পাৰি, কেনেকৈ সাফল্য লাভৰ বাবে চেষ্টা কৰিব পাৰি, সেই কথাখিনি ইয়াত ধুনীয়াকৈ লিখা হৈছে। যদিহে আপোনালোকে পঢ়া নাই অৱশ্যই পঢ়িব হাঁহিৰে সাফল্য লাভ এই কিতাপখন। আজিৰ দ্বিতীয় কিতাপটোৰ নাম হ'ল সফল জীৱন গঢ়ো আহক। তো আমিতো সকলোৱে চেষ্টা কৰি থাকোঁ এটা সফল জীৱন গঢ়িবলৈ, কিন্তু কিছুমান কথা আমাৰ জানিবলগীয়া আছে। সফল জীৱন গঢ়াৰ বাবে যিসকলৰ অভিজ্ঞতা বেছি তেখেতৰ পৰা আমাৰ কিবা শিক্ষা ল'বলৈ আছে। এই সফল জীৱন গঢ়িবলৈ গৈ কিছুমান শিক্ষা ইয়াত বহুত ধুনীয়া দিয়া হৈছে, বহুত ধুনীয়া শিক্ষা দিয়া হৈছে। যদি আপোনালোকে কিতাপখন পঢ়া নাই অৱশ্যই পঢ়িব, ইয়াত বহুত নজনা কথা আপোনালোকে জানিব পাৰিব বুলি মই আশা কৰিছোঁ। আহক এতিয়া আমি চাওঁ আমাৰ তৃতীয় কিতাপখন। তৃতীয় নম্বৰ কিতাপখনৰ নাম হ'ল আমাক কিতাপ লাগে। হোমন বৰগোহাঁয়ে লিখা কিতাপ আমাক কিতাপ লাগে। কিতাপ কিয় লাগে সেই বিষয়টো জানিবলৈ হোমন বৰগোহাঁয়ে বহুত ধুনীয়াকৈ লিখিছে। কিতাপখনৰ নামেই দিছে আমাক কিতাপ লাগে। ইয়াৰ আগতে মই যিখন কিতাপৰ নাম কৈছিলোঁ সেই হ'ল কিতাপ পঢ়াৰ আনন্দ, আৰু এইখন কিতাপ হ'ল আমাক কিতাপ লাগে। তো কিতাপ আমাক কিয় লাগে সেইখন কথা বহুত ধুনীয়াকৈ হোমন বৰগোহাঁয়ে লিখা হৈছে, বহুত ভাল লাগিছে। আৰু হোমন বৰগোহাঁয়ে লিখা কিতাপ মোক এনেও বহুত ভাল লাগে। তো আপোনালোকে যদি পঢ়া নাই কিতাপখন অৱশ্যই পঢ়িব। আহক এতিয়া আমি চতুৰ্থ নম্বৰ কিতাপখনলৈ যাওঁ। চতুৰ্থ নম্বৰ কিতাপখনৰ নাম হ'ল কেনেকৈ বাস্তৱবাদী হ'ব। আমি বাস্তৱবাদীৰ কথা শুনি থাকোঁ, বাস্তৱবাদী হৈ বাচি থাকিব লাগে, বাস্তৱবাদী হৈ কাম কৰিব লাগে, কিন্তু কেনেকৈ হ'ব লাগে বাস্তৱবাদী সেই কথাখন এই কিতাপত কৈছে বহুত ধুনীয়াকৈ। কেনেকৈ বাস্তৱবাদী হ'ম আমি, এই কিতাপখন যদি আপুনি পঢ়া নাই নিশ্চয় পঢ়িব বুলি মই আশা কৰিছোঁ। বহুত ভাল লাগিব কিতাপখন পঢ়ি। তো যদিহে আপুনি পঢ়া নাই তেনেহ'লে পঢ়িব। এতিয়া আহক আমি আমাৰ 5 নম্বৰ কিতাপলৈ যাওঁ। আপুনি হাঁহি ভাল পায় নেকি? যদিহে আপুনি হাঁহি ভাল পায় তেনেহ'লে 5 নম্বৰ কিতাপখন আপোনাৰ। কিতাপখনৰ নাম হ'ল মোল্লা নাছিৰুদ্দিন। যদিহে আপুনি হাঁহি ভাল পায় তেনেহ'লে এই মোল্লা নাছিৰুদ্দিনৰ কিতাপখন আপুনি যদি পঢ়া নাই, নামটো হয়তো অৱশ্যই শুনিছে, কিন্তু যদি পঢ়া নাই তেনেহ'লে অৱশ্যই পঢ়িব এই কিতাপখন। মোল্লা নাছিৰুদ্দিনক হাঁহিৰ ৰজা বুলি কোৱা হয়। যেনেকৈ বীৰবলক বুদ্ধিৰ ৰজা বুলি কোৱা হয়, তেনেকৈ মোল্লা নাছিৰুদ্দিনক হাঁহিৰ ৰজা বুলি কোৱা হয়। ইয়াৰ কিতাপখন ইমান ভাল লাগিছে কাৰণ তেওঁ যিকোনো উদাহৰণ নিজক দিছে, আৰু আপুনি হাঁহিব শিক্ষাও পাব। ইমান ধুনীয়া কিতাপখন। তো অনুৰোধ কৰিছোঁ যদি মোল্লা নাছিৰুদ্দিনৰ কিতাপখন পঢ়া নাই আপুনি পঢ়িব। আৰু এই 5টা কিতাপ যদি আপুনি পঢ়ে 5টাতে আপোনাৰ যিখন সময় খৰচ কৰি আপুনি পঢ়িব আৰু যিখন পইচা দি আপুনি কিতাপখন কিনিব আপোনাৰ এটাও লছ নাযায়। মই নিজে প্ৰেক্টিকেল কৰি আপোনালোকক কৈছোঁ। তো আশা কৰোঁ আপোনালোকে কিতাপখন যদি পঢ়া নাই তেনেহ'লে কিতাপকেইখন পঢ়িব। আজিলৈ ইমানে। দেখা হ'ব নেক্সট ভিডিঅ'ত নতুন কিছুমান অসমীয়া কিতাপ লৈ। किताबों की संगत करो, 2 फायदे होंगे। पहली बात, जो तुम सोच रहे हो, जिस बात में तुम यकीन रखते हो, उससे आगे का कुछ जानने को मिलेगा। दूसरी बात, जितना समय किताबों के साथ बिता रहे हो उतने समय में भ्रष्ट संगति से बचे हुए हो। दूना फायदा है। और अगर कुछ जिंदा लोग मिल जाएं जिनके साथ रोज़मर्रा या कभी कभार रोशन समय गुजार सकते हो, तब तो कहना ही क्या। यही एकमात्र तरीका है।